চেনেলটো 1K সাবস্ক্রাইবার হৈ যায় মই কিভাবে এটা রাখিম মানে কিভাবেটো মানে হল দুটা সিস্ট রাখিম মানে এটা হোক we have guys এতিয়া কত পাইছো গম না পাও এন্ড এতিয়া মই ইয়াৰ পৰা ঘুৰি যাম মিনিমাম 15 কিলোমিটাৰ আহিলো এন্ড গাইস ৰাস্তা আহিলো বুখাঘাট যোৱা ৰাস্তা আহিলো এন্ড 15 কিলোমিটাৰ আহিলো বুখাঘাট যোৱা নাই মুলিপুৰ যোৱা নাই এন্ড ইয়াৰ পৰা ঘুৰি যাম ঘৰ এন্ড আহিছো আৰু ইনে চলাব এন্ড ইয়াৰ পৰা ঘৰ 15 কিলোমিটাৰ হ'ব তো গাইস বল সো লেটস সি তো বলক ঘৰ সো গাইস ইয়াতে আৰু এটা কথা কও যদি মোৰ চেনেলটো নতুন কাইছে প্লিজ সাবস্ক্রাইব কৰক আৰু মই এইটো ভিডিওতে কৈ দিছো মোৰ যদি চেনেলটো 1K সাবস্ক্রাইবার হৈ যায় মই কিভাবে এটা ৰাখিম মানে কিভাবেটো মানে হল দুটা সিস্ট ৰাখিম মানে এটা হল বইলাৰ ট্ৰাইপড এটা হল ট্ৰাইপড দুটা ভিতৰত এটা কিভাবে দুটা ভিতৰত এটা দিম আৰু জলদি জলদি মোৰ চেনেলটো সাবস্ক্রাইব কৰক 1K হ'বলৈ গৈ আছে জলদি জলদি সাবস্ক্রাইব কৰি দিয়ক 1K হ'লেই মই কিভাবে ৰাখিম আৰু কৈ দিলো এক কিভাবে কি ৰাখিম এইটো কৈলা কিভাবে মই গইলা ট্রাইপড বা ট্রাইপড তাৰ দুটা ভিতৰত এটা ৰাখিম কিভাবে তাৰছত যদি যেতিয়া 1K হ'ব 1K হোৱা লগালে মই ভিডিও বনাই দিম কিভাবে দি দিম বুলি তাৰছত লগালে আপোনালোকে যি কৰিব লাগে পাছত কমেই জলদি জলদি মোৰ চেনেলটো সাবস্ক্রাইব কৰক আৰু মোৰ ভিডিওটো লাইক কৰক এন্ড কমেন্ট কৰক আৰু যিমান পাৰে যিমান শেয়াৰ কৰক তো গাইস আজি ভিডিওটো ইয়াতে ৰাখিম বুলি ভাবিছো সো গাইস ভিডিওটো ইয়াতে ৰাখো বুলি ভাবিছো যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব কমেন্ট কৰিব এন্ড শেয়াৰ কৰিব তো গাইস ইয়াতে ৰাখো ভিডিও তো বলক এন্ড আকৌ নেক্সট ভিডিওত অপেক্ষা কৰিব তো বাই বাই থ্যাংক ইউ ফৰ ওয়াচিং ভিডিও এতিয়া মই যাওঁ ঘৰ যাওঁ কিমান গাড়ী বে হৈ নোৱাৰে আৰু ইয়াতে এতিয়া অনলাইন বনাইছে ন গাড়ী পিকা এতিয়া সন্ধিয়া কিমান টাইম বাজিছে মই চাই দিছোঁ সন্ধিয়া টাইম বাজিছে 5:41 আৰু আজি হ'ল তাৰিখটো 28 আগষ্ট 28 আগষ্ট তো গাইস আজি হ'ল 28 তাৰিখ এণ্ড তো মই ঘূৰি যাব লাগিব তো গাইস অলপ শ্বৰ্ট ভিডিঅ সো গাইস ইয়াৰ পাছতে আৰু ৰাইট কোট হ'ব মই কৈ আছো ইয়াৰ এইটো
ৰাইডৰ পাছত মোৰ হ'ব গোলাঘাটত ধনচিৰ পিছনে কি বুলি আছে তাত যাম আৰু তাৰ পাছত নেক্সট নুমলীগড় বা যোৰহাট মোক কৈছোঁ নুমলীগড় যাম বাবা থান এণ্ড যোৰহাট গ'লে যাম মৰিয়নি এণ্ড ইয়াৰ পাছত আছে গোসাঘাট তাৰ পাছত আছে যদি কেইদিনমানৰ পাছত আৰু তাৰ পাছত নেক্সট ৰাইডটো আছে গৰম পানী হয় ইয়াৰ পাছত আৰু বহুতো ৰাইড আহি আছে আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰক ৰাইড বহুতো পাই থাকিব